হাই গাইজ, মই মীনাক্ষী মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই বনাব ওলাইছোঁ আদাৰ পাত আৰু মাছ। কেনেকৈ বনাই আপোনালোকক দেখাই আছোঁ। এতিয়া আপোনালোকক দেখাই দিম আদাৰ পাতখিনি। এয়া দেখিছে আদাৰ পাতখিনি মই ধুই পেলাই ৰাখি থৈ দিছোঁ। কেইটামান লৈ লৈছোঁ, আপোনালোকৰ যদি বেছিকৈ আছে দিব পাৰে। মোৰ বেছি নাছিল সেইকাৰণে কেইটামানে দি দিছোঁ। সৰু মাছেদি বনাম আৰু আদা নহৰু জলকীয়া অলপ বেছিকৈ লৈ লৈছোঁ। এইখিনি এতিয়া মই পিচি লৈ ল'ম। এয়া দেখিছে পিচা হৈ গ'ল আদাৰ পাতখিনি। বাকী সিঠাটো পেলাই দি দিছোঁ, ৰসটো ওলাই লৈ লৈছোঁ পাতটোৰ। আৰু এই আদা নহৰু জলকীয়া পেষ্ট কৰি লৈ লৈছোঁ। আৰু গেছত মই আলু দুটা বইল হ'বলৈ দি দিছোঁ। ইয়াতে দি দিম মাছৰ লগত। বনাখিনি পাছত দেখাই আছোঁ আপোনালোকক। এয়া দেখিছে আলু মই বইল কৰি লৈ লৈছিলোঁ দুটা, আৰু পিঁয়াজ এফাল কাটি লৈ লৈছোঁ। এতিয়া বনাই ষ্টাৰ্ট কৰিম, আহকচোন আপোনালোকক দেখাই আছোঁ। দেখিছে মই মাছ ভজা কেৰাহীটোতে তেল দি দিছোঁ। অলপমান তেল আছিল, এতিয়া তেলটো গৰম হ'ব দি দিছোঁ। ইয়াতে মই পিঁয়াজটো দি দিম। তেলটো গৰম হৈ আহিছে, তেলটো গৰম হৈ গৈছে। ইয়াতে মই পিঁয়াজটো দেখিছেনে, পিঁয়াজটো দি দিছোঁ। এয়া দেখিছে পিঁয়াজটো দি দিছোঁ। পিঁয়াজটো ভাজিব লাগিব অকণমান সময়, বেছি সময় নালাগে ভাজিব। ইয়াতে মই আলুটো দি দিম, বইল আলুটো। সেই আলুখিনি দেখিছেনে মই পিটিকি লৈ লৈছোঁ। ইয়াতে দি দিম, অকণমান ভাজি লৈ ল'ম। জুইটো কমাই আছে, অকণমান বঢ়াই দি দিম। ইয়াতে বেলেগ মছলা নিদিওঁ, অকণমান জিৰা দি দিম, কাৰণ আদা নহৰু পেষ্ট দি দিম সেইকাৰণে। ইয়াতে বেছি মছলা নিদিয়ে। আমি ভাজি লৈ ল'ম। ইয়াতে মই নিমখটো দি দিম। এয়া দেখিছে 1 চামুচ নিমখ লৈ লৈছোঁ, কাৰণ নিমখটো বেছি হ'লেও একো নহয়। মই ইয়াতে জোল বনাম আদাৰ পাতৰ, সেইকাৰণে অলপমান নিমখটো বেছিকৈ দি দিছোঁ। আৰু ইয়াতে মই ৰংগুড়াটো দি দিম। এয়া দেখিছে ৰংগুড়া 1 চামুচ দি দিছোঁ। ভাজি লৈ ল'ম। এইখিনি আলুখিনি অলপ সময় ভাজিব লাগে, ভাজিলে টেষ্টটো বেছি হয়। এয়া দেখিছে আলুখিনি ভজা হৈ গৈছে। ইয়াতে মই আদাৰ ৰসখিনি দি দিম। ধুনীয়া চেণ্ট ওলাইছে ৰসটো দিয়াৰ লগত। এই আদা ৰসটো দি দিছোঁ। ইয়াতে মই এতিয়া পানীটো দি দিম। ইয়াতে পানী দি দিছোঁ। মই আৰু অকণমান পানী দি দিম, জোল হ'ব এইটো। জোলটো খাই বেছি ভাল লাগে। 2 গিলাচ পানী দি দিম আৰু 1 গিলাচ দি দিম। এয়া দেখিছে আৰু পানী দি দিছোঁ 1 গিলাচ। ইয়াতে মই এতিয়া আদা নহৰু পেষ্টখিনি দি দিম। এয়া দেখিছে আদা নহৰু পেষ্টটো দি দিছোঁ আৰু লৰাই দি দিম। এতিয়া জোলটো উতলিবৰ কাৰণে ঢাকনি মাৰি দি দিম। আৰু ইয়াতে অকণমান জিৰা দি দিম, 1/2 চামুচ। এয়া দেখিছে 1/2 চামুচ জিৰা দি দিছোঁ। এইখিনি উতলিবৰ কাৰণে ৰাখি দি দিম। তাৰপিছত আমি মাছটো দি দিম। এতিয়া ঢাকনিটো মুচি কিনে চাই ল'ম। এয়া দেখিছে উতলি গৈছে। ইয়াতে মই এতিয়া মাছটো দি দিম। এই মাছটো উতলিবৰ কাৰণে
ৰাখি দি দিম। দেখিছেনে? বেছি মছলা দিব নালাগে ইয়াতে। এনেকুৱাকৈ বনাই খাই চাব আপোনালোকে। এইখিনি অলপমান উতলিবৰ কাৰণে আকৌ ৰাখি দি দিম। এতিয়া ঢাকনিটো গুচাই কিনে চাই ল'ম। দেখিছে ধুনীয়াকৈ উতল আহি গৈছে। এয়া ৰেডি হৈ গ'ল মাছৰ জোল। আদা পাতৰ ৰস ওলাই কিনে বনাইছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল মোক কমেণ্টত জনাব আৰু এনেকুৱাকৈ বনাই খাই চাব। আদাৰ পাতৰ জোল মাছৰ সৈতে। আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। দেখিছে ৰেডি হৈ গ'ল। আপোনালোকক মই ওলাই কিনে দেখাই দি দিম। এইখিনি ৰেডি হৈ গৈছে। আপোনালোকেও এনেকুৱাকৈ বনাই খাই চাব আৰু মোক কমেণ্টত জনাব। আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই। দেখিছে ৰেডি হৈ গ'ল। আপোনালোকক মই ওলাই কিনে দেখাই দি দিছোঁ। আদাৰ পাতৰ জোল আপোনালোকে এনেকুৱাকৈ বনাই খাই চাব আৰু মোক কমেণ্টত জনাব। মোৰ চেনেলটো যদি নতুন হয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই বাই।